তাৰপিছত ঘৰত আহিলো ঘৰত অহাৰ পিছত এতিয়া মোৰ লগত চেলফি উঠা মানুহৰ অভাৱ নাই মোৰ চেলফি উঠে চেলফি উঠে একদিন মামাৰ গাড়ী চলাই ভাই মই চেলিব্ৰিটি বনি গলো ভৰিত লাগিল যোগ মই দেখা নৰহতো ৰং নাম্বাৰত মিছ কল লাগিল লগ পালো মই তোক ভৰিত লাগিল যোগ মই দেখা নৰহতো ৰং নাম্বাৰত মিছ কল লাগিল ঘটনা এটা কথা কওঁ কি ঘটনা হয় দুষ্ট কো আমি যে মই মামাহঁতৰ ঘৰত দিছিলো হাতী বান্ধা তাতে এটা ঘটনা হ'ল মানে মামাহঁতৰ যায় দেখা পালো নতুনকৈ গাড়ী এখন থিয়া কৰে গাড়ী ব্ৰেণ্ড নিউ কি গাড়ী লাখ দাম বোলে মই মামাক ক'লো চাৰিবাৰ দিছোঁ চলাই থওঁ গাড়ীখন লৈ মই মোটামুটি গাঁওখনত 7 পাক মান ঘুৰিছোঁ তাৰপিছত কি হ'ব আৰু মোক নাচা এখন মানুহ নাই ভাই প্ৰত্যেকটো মানুহে চাইছে মোক তাৰপিছত সেনেকে গেল তাৰপিছত ঘৰত আহিলো ঘৰত অহাৰ পিছত এতিয়া মোৰ লগত চেলফি উঠা মানুহৰ অভাৱ নাই মোৰ চেলফি উঠে চেলফি উঠে একদিন মামাৰ গাড়ী চলাই ভাই মই চেলিব্ৰিটি বনি গলো বেটা মুমিয়াকে বুঢ়া তামোলৰ বেপাৰ কৰে কি আকৌ লেভেল দে সুইফ্ট ডিজিআৰ বেটা ৰ মই দি আছো ৰ এইবাৰ কি হ'ল আকৌ কি ভাবি আছা তই কি 12-13 লাখ টকা গাড়ীত মাথা মাৰি আছ আমাৰ যে ঘোঁৰা বান্ধাৰ মাজু মামা কিবা এখন মাৰ্চেডিছ নে ফাৰ্চেডিছ গাড়ী লৈছে নহয় দামো দাম 50-60 লাখ মান টকা দাম হ'ব গাড়ীৰ কালাৰহে চাবি নে স্পীডে চাবি তাৰপৰা তুমি এই মুহূৰ্তত যদি ঘোঁৰা বান্ধাত দেখা পা পিছ মুহূৰ্তত প্ৰতি 84 বেজাৰ পায় স্পীড গাড়ী তাৰপৰা কি হ'ব গোটেই এখন গাঁওখন মাৰি যেতিয়া মই আহিলো তাৰ পিছতে গাঁৱৰ মানুহে মোক থাকিব নোহোৱা কৈছিল চিনেমা এক্টৰ বুলি ভাবিছে বোলে মোক সত্য কথা কৈছো মই জানানে মেৰে কি কৰে মই নাজানো হে ভাঙা চিঙাৰ বেপাৰ কৰি তোৰ মেৰে 50-60 লাখ টকীয়া গাড়ী লৈ দিব হে তহঁতে মোক টুপি পিন্ধাবা এতিয়া ৰ এবাৰ মই দি আছো ৰ উঠি দেৰ বিৰৰ কি হ'ল মানে এটা ডাঙৰ কথা মনত পৰিছে মোৰ এই তহঁতৰ এই 20 লাখ 25 লাখ টকীয়া কথাটো থৈ দিয়ে তই ডাঙৰ কথা কৈয়ে লাভ নহ'ব কিয়া মানে আমাৰ যি মামাটো গৰু বান্ধা মামা ডাঙৰ মামাটো ভাই কিমান সম্পত্তি তহঁতে জানাই এইবিলাক টকাহে চাবি নে ঘৰহে চাবি নে কি চাবি তাৰ পৰা উঠি অলপতে কি হ'ল জানানে কি মামাটো বিজনেছৰ কামতো আমেৰিকাক মাৰি দিলা এতিয়া তই নকবি তই মুম্বাই হিমন্ত বিশ্ব শৰ্মা বুলি আমেৰিকা লণ্ডন যায়ে থাকে তাৰপৰা উঠি মাজতেতো লকডাউনত আমেৰিকা যাই পেলাই ফাঁচিল মই মামাক ফোন কৰিলো বোলে মামা খবৰ কেনে তেতিয়াতো মামাই ক'লা বাপা হেৰি মোৰ খবৰ ভালে এতিয়া মই এটা হেলিকপ্টাৰ এখন ললো নহয় আমেৰিকা মোৰ মাথা বেয়া মই কি হেলিকপ্টাৰ ললো আমেৰিকাত তাৰপিছত ক'লা এদিনাখনে গেলো শ্ব'ৰুম এটাত হেলিকপ্টাৰ এখন চাবে পচন্দ হ'ল লৈয়ে পেলাই দাম কিমান দাম মোটামুটি 7 কোটি তাৰপৰা হেলিকপ্টাৰ এখনতো আনব নোৱাৰে ঘৰলৈ লকডাউন হোম ডেলিভাৰী কৰিব পৰা নাই হেলিকপ্টাৰ তাৰপৰা উঠি এতিয়া লকডাউন খুলি আৰু তহঁতে কিজানি মোক আৰু এটা নাপাবিয়ে ক'ত যাবি তই মই একেই ওপৰতহে উৰি থাকিম আৰু ভেনা মাতি উৰাই হেলিকপ্টাৰ মই বাৰু তহঁতৰ মাতবোল লগাই থাকিম তহঁতে মাতবি কিন্তু মাতবোল দি থাকিবি মোক মই আৰু এই জমিনত আৰু নাপাবি মোক তই ওপৰত কি হ'ল তোৰ মুমেৰ কথা কেলা মই ক'বা নোৱাৰো কালিঘৰ বজাৰত আলু বস্তা চাইকেলত পৰে পতিত মাংস নহয় গৈছে তোৰ কথা মোৰ শুনবা ইচ্ছা নহয় হৈছে থাক মই যাওঁ থাক তই কিবা কবি কমটো কিয় নকম তোৰ মুমেৰে চালা আজিলৈ 14 গোষ্ঠীত এখন বাইক নাই তহঁতৰ মুমেৰে হাতৰ আৰু তই হেলিকপ্টাৰ চলাৰ কথা কৈছা মুমেৰে তোৰ কথা কোনে শুনি থাকে থাক মই যাওঁ
কেনে লাগিল বেটাহঁত এতিয়া কিয় উঠিলি কিয় দাউলি এতিয়া মোৰ আগত তহঁতে লেভেল দেখাবা হা মানুহ চিনি পোৱা নাই মই কোন কিয় দাউলি এতিয়া ৰাজু ভাই হয় হাই ফ্ৰেণ্ডছ যদি আপোনালোকে আমাৰ এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটিও দবাই দিব আৰু আমাৰ আগৰ ভিডিঅ'টোৰ যিটো লিংক আছে সেইটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো ভিডিঅ'টো চাই ল'ব পাৰে আৰু সেইটো ফুল কমেডি হয় গতিকে আপোনালোকে আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ